বিকাশ দাসৰ কাহিনী তথা পৰিকল্পনা আৰু পৰিচালনাৰে এয়া জীৱনৰ চাকনৈয়া জীৱনৰ চাকনৈয়া দেউতা আজি সোনকালে আহিলো দিয়ক দাদা আহি পয়নি নেকি হি এতিয়া ক'ত আহিব ওলাই গৈছেহে মাত্ৰ 12 বজাৰ আগত ঘৰ চপাৰ লক্ষণ নাই তাতে আহিব একেবাৰে মদৰ নিচাত মাতালটো হৈ আহিব মাৰা ঢুকুৱা আজি 6 মাহে হ'ল ই মোক খুলি খুলি খাইছে বুজিছা বাৰু তুমি মুখ হাত কেইখন ধুই ফ্ৰেছ হৈ লোৱা বোৱাৰী মীনাক্ষী হয় দেউতা এই বাবা আহিছে হেই মাই সুইট হাৰ্ট কি কৰি আছা নাই এনেই অকণমান এইখিনি মচি কাচি থৈছো ৰবা আজি দেখোন দিনত ভাত খাব নাহিলা আজি অকণমান ব্যস্ততাৰ কাৰণে ঘৰলৈ আৰু অহা নহ'ল ষ্টুডিঅ'ৰ তলতেই হোটেল এখন আছে ভাল বনাই দিনৰ সাজ তাতেই খালোঁ বোৱাৰী হয় দেউতা মই অকণমান নামঘৰৰ পৰা আহোঁগৈ দেউতা নামঘৰত আজি কিবা আছে হ'বলা আহোঁতে অকণহঁতক দেখিলোঁ লগত আৰু 8-10 মান আছে আজি নামঘৰৰ প্ৰতিষ্ঠা দিৱস নহয় তাকেই ৰাইজে অনুষ্টুকীয়াকৈ আয়োজন কৰিছে সমূহীয়াকৈ শৰাই অভাৱৰ ব্যৱস্থা কৰিছে বোৱাৰী মই বাৰু আহোঁগৈ ৰবা ঠিক আছে দেউতা জানানে মোৰ আকৌ তুমি নহাৰ কাৰণে চিন্তাই হৈছিলে দুপৰীয়াৰ ভাতকেইটা একেলগে খাম বুলি ৰখি আছিলোঁ মই দেখোন ফোনত তোমাক কৈছোঁই হ'লেও দিয়াচোন ফোনত কোৱা প্ৰত্যেকটো কথাই যে সঁচা হ'ব তাৰ কি নিশ্চয়তা আছে তোমালৈ মনত পৰি আছিল জানা বহুত মনত পৰিছিল নেকি হাই ঐ মোৰ মানুহজনী আই লাভ ইউ চাওঁ এৰা নাই নহ'ব আজি আৰু এৰাত নাই চাওঁ কোনোবাই দেখিলেও দেখক মই খাতিৰ নকৰোঁ বিয়া হোৱা আজি এবছৰেই হ'ল তুমি কিন্তু সলনি নহ'লা আৰু দেই চাওঁ বৌ অভিদা নিচি কি খবৰ তোমাৰ মোৰ ভালেই আপোনাৰ ময়ো আছোঁ দিয়া বহা এতিয়া আৰু বহি নাথাকো দিয়ক কাইলৈ মোৰ এটা এক্সামো আছে এই বৌৰ চাদৰখন লৈ গৈছিলোঁ বোলো জুলুমকেইটা ময়ে গুঠি দিম তাকেই দিব আহিলোঁ হয় নেকি
তোমাৰ বৌৰ আকৌ জুলুম গুঠিব শিকাই দিবা তেন্তে হ'ব বাৰু এতিয়া আহোঁ দিয়ক পৰীক্ষা ভালদৰে দিবা ঠিক আছে আহিছোঁ হেল্ল' হয় আপুনি ঠিকেই ধৰিছে মই অভিমন্যু বৰুৱাই কৈছোঁ হয় ঠিক আছে কাইলৈ আপুনি এবাৰ মোৰ ষ্টুডিঅ'লৈ আহিব ঠিক আছে ৰাখিছোঁ দিয়ক আচ্ছা শুনাচোন কোৱা আজি মোবাইলত এখন চিনেমা চালোঁ চিনেমাখন ধৰ্মৰ বিভেদ আৰু বৰ্ণ বৈষম্যৰ ওপৰত মোৰ পিছে চিনেমাখন চাই একেবাৰে ভাল নালাগে মানুহবোৰক উচ্চ নিম্ন শ্ৰেণীত ভগাই শোষণ কৰিছে তুমি এই ক্ষেত্ৰত কি ভাবা তোমাকতো মই গোটেই কথাবোৰ কৈছোঁৱেই মোৰ জন্ম সম্পৰ্কে কেতিয়াবা মই নিজে আচৰিত হৈ পৰোঁ হাস্পতালৰ সেই বন্ধ কোঠাটোত যেতিয়া নাৰ্ছসকলে মোক কেঁচুৱা অৱস্থাত অকলশৰে পাইছিল এক খোৱা-দোৱা লাগিছিল ঠিক সেইদিনাই বেমাৰ দেখুৱাবলৈ যোৱা মা আৰু দেউতাই মোৰ আলৈ আথানি সহিব নোৱাৰি মোক তুলনীয়া পুত্ৰ হিচাপে লৈ আহিছিল তেনেকৈয়ে মই এই ঘৰখনৰ সৈতে জড়িত হৈ পৰিছিলোঁ আৰু আজিও মোৰ পুত্ৰৰ দায়িত্ব পালন কৰি আছোঁ গতিকে তেনেস্থলত কোনোবাই ধৰ্মৰ সম্পৰ্কত কিবা প্ৰশ্ন কৰিলে তাৰ সঠিক উত্তৰ মোৰ হাতত নাথাকে মাত্ৰ ইমানেই কম যে মানুহবোৰে ধৰ্ম আৰু জাতিক ভাগ ভাগ কৰা এই নিয়মবোৰলৈ বেছি গুৰুত্ব নিদি নিজ কৰ্মতহে গুৰুত্ব দিয়া উচিত মই বাৰু তোমাক পুৰণি কথাবোৰ মনত পেলাই দি কষ্ট দিলোঁ নেকি আকৰিজনী এইবোৰেতো মোৰ জীৱনটোক সুন্দৰ কৰি তুলিছে দেউতা দেউতা ভাইটি তই কেতিয়া আহি পালি অকণমান দেৰি হ'ল আচ্ছা তয়ো সোনকালেই আহি পালি ভালেই হ'ল মোৰো তোৰ লগত আজি কেইটামান কথা আছে তই কোনো সহায় নিদিলি যে চা দাদা আজিৰ দিনত মদ সকলোৱে খায় কিন্তু তাৰো এটা সীমা থাকে তোৰ বাৰু মোৰ লগত কিবা কথা আছে মানি ললোঁ কিন্তু আমিতো কথাখিনি সুস্থ মগজুৰে পাতিব পাৰোঁ আৰু মই তোক কৈছোঁৱেই যে মদ খাইছ খা তাত মই একো বেয়া নাপাওঁ বাহিৰতে খাই আহি মনে মনে শুই থাক আৰাম কৰ কিন্তু মদ খাই যদি আকৌ মদৰ বটলকে লৈ ঘৰ সোমাৱ তাক মই সহ্য কৰিব নোৱাৰোঁ দাদা আজি অৰুণ বৰুৱাৰ ঘৰ বুলি ক'লে সমাজত সকলোৱে ভালদৰে জানে আৰু এনেদৰে সমাজৰ আগত আমাৰ ঘৰখনৰ সন্মান থাকিব ক'ত তোৰ কথাখিনিত 100% ৰাইট আছে ভাইটি আৰু মই তোক নিজৰ ভাইটিৰ দৰে জ্ঞান কৰোঁ ভাল পাওঁ তথাপিতো আমাৰ মাজত কোনো তেজৰ সম্পৰ্ক নাই আৰু তই পাহৰি নাযাবি যে তই এই ঘৰখনৰ তুলনীয়া পুত্ৰহে মাত্ৰ দাদা বোৱাৰী মীনাক্ষী তই আহি পালি বাবা অভি তহঁতৰ হৈছে কি হ'বলৈ আৰু কিটো আছে দেউতা আপোনালোকৰ বাবে মই যে আজিও এজন তুলনীয়া পুত্ৰ হৈ ৰলোঁ আজি বহু বছৰৰ মূৰত দাদাৰ মুখেৰে সেই কথাটোৰ বহিঃপ্ৰকাশ ঘটিল এই মৃদুলে কিবা কৈছে নেকি দেউতা মই ইহঁতক ভাইটি আৰু মীনাক্ষীক চিৰদিনৰ বাবে ঘৰৰ পৰা গুচি যাবলৈ কোৱাৰ কথা ভাবিছোঁ মৃদুল বাৰু মই ঘৰ এৰি যাম আগতে তই বিয়াখন পাতি লচোন তোৰ বিয়াখন পাতি দিব পাৰিলে মোৰো ভাল লাগিব দেচোন হ'ব হ'ব তই মোক বিয়া পতাৰ নীতি শিক্ষা দিব নালাগে চা মৃদুল তই যেনেকৈ মোৰ নিজৰে সন্তান অভিমন্যুক মই নিজৰে সন্তান বুলি জ্ঞান কৰোঁ আৰু তই এবাৰ ভাবি চাচোন অভিমন্যুৰ জৰিয়তে বাৰু
আমাৰ ঘৰখনৰো সন্মান বঢ়া নাইনে? দেউতাৰ কথাখিনিত যুক্তি নথকা বুলি নকওঁ, কিন্তু আজিৰ তাৰিখত সন্মানতকৈ টকাৰহে মূল্য বেছি। আৰু ই গীটাৰখন হাতত লৈ গান গাই ফুৰি কিমাননো সন্মান আৰ্জিছে। দাদা, মোৰ আদৰ্শক তই আজিও নুবুজিলি। মোৰ প্ৰতিভাখিনিক অথবা মোক কোনোবাই সন্মান বা প্ৰশংসা নকৰিলেও মই বেয়া নাপাওঁ, কিন্তু মোৰ প্ৰতিভাক অথবা মোক তিৰস্কাৰ কৰিলে মই সহ্য কৰিব নোৱাৰোঁ। মোক আনে সন্মান দিব নালাগে, মই নিজেই নিজক সন্মান কৰোঁ। মোৰ আত্মসন্মান আছে। চা দাদা, এই ঘৰখনত মই কোনো স্বাৰ্থৰ কাৰণে থকা নাই। বৰ্তমান দেউতা আৰু তয়েইতো মোৰ পৰিচয়, অৰ্থাৎ মীনাক্ষীৰো। আৰু যদি আমাৰ অনুপস্থিতিতেই তই সুখী হৱ, তেন্তে ঘৰ এৰি যোৱাত মোৰ কোনো আপত্তি নাই। আৰু মই আজিয়েই সিদ্ধান্ত ল'লোঁ, কাইলৈৰ পৰা মীনাক্ষী আৰু মই ভাড়া ঘৰত থাকিম। বাবা, দেউতা, আপুনি যদি মোক নিজৰ সন্তান বুলি ভাবে, তেন্তে মই লোৱা সিদ্ধান্তটোক আৰু বাধা নিদিব। আৰু যদি পুত্ৰ হিচাপে মই মোৰ দায়িত্ব পালন কৰোঁতে কেতিয়াবা কোনোবাখিনিত ভুল ৰৈ গৈছে, মোক ক্ষমা কৰি দিব। হেই বাবা, মীনাক্ষী, আজি প্ৰথমবাৰৰ বাবে মোৰ বৰ অকলশৰীয়া অনুভৱ হৈছে। মই এতিয়াও মৰি যোৱা নাই নহয়।